বন্ধুসকল এই ভিডিঅ'টোত মই চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ওপৰত পৰীক্ষাত আহিব পৰা আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছো। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও তথ্য আহৰণ কৰিব পাৰিব। প্ৰথম প্ৰশ্নটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হয়? উত্তৰ 1867 চনৰ 28 নৱেম্বৰ। 1867 চনৰ 28 নৱেম্বৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত হয়? উত্তৰ শোণিতপুৰ জিলাৰ গহপুৰৰ কলমপুৰ মৌজাৰ ব্ৰহ্মজানত তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলয়া। অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতা কোনে ৰচনা কৰা? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতাটো ৰচনা কৰিছিল। অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতাটোৰ নাম কি? উত্তৰ বনকুঁৱৰী। বনকুঁৱৰী অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতা। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথমখন কবিতা পুথি কি আছিল? চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথমখন কবিতা পুথি আছিল প্ৰতিমাৰ খনিকৰ, যিখন 1913 চনত ৰচনা কৰা হৈছিল। আগৰৱালা দেৱৰ দ্বিতীয়খন কবিতা পুথিৰ নাম কি আছিল? উত্তৰ বিন বৰাগী। বিন বৰাগী আগৰৱালা দেৱৰ দ্বিতীয়খন কবিতা পুথি, যিখন 1928 চনত ৰচনা কৰা হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কবিতাসমূহৰ নাম বনকুঁৱৰী, তেজীমলা, মাধুৰী, বিন বৰাগী আৰু মহাত্মা। প্ৰতিমা খনিকৰ আৰু ৰোমান্টিক কবিতাৰ জনক বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাক। আগৰৱালা দেৱে প্ৰকাশ কৰা বাতৰি কাকত দুখনৰ নাম কি? উত্তৰ অসমীয়া আৰু সাদিনীয়া অসম। এই দুইখন বাতৰি কাকত তেখেতে সম্পাদনা কৰিছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। আগৰৱালা দেৱৰ মৃত্যুৰ পিছত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰ চন্দ্ৰামিত। চন্দ্ৰামিত আগৰৱালা দেৱৰ মৃত্যুৰ পিছত প্ৰকাশিত কবিতা পুথি। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আগৰৱালা দেৱে কলকাতাত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা কৰে আৰু লগতে জোনাকী নামৰ আলোচনী প্ৰকাশ কৰে। তেখেতৰ মৃত্যু হয় 1938 চনৰ 2 মাৰ্চত গুৱাহাটীত।